বিচত থাকা লাগছে গুৱাৰ একদম যে গুৱাৰ বিচত আছে এনেকুৱা লাগিছে কিন্তু বিচ নহয় এয়া হ'ল অসম আমাৰ অসম এয়াই অসম জয়াই অসম তুমি যাম এইফালে পানী আমি আপেল তাই ঘৰৰ পৰা এইফালে আহিলোঁ আৰু এইফালে নদীৰ পাৰত ৰখি আছে বন্ধু এতিয়া চাওক বেয়া লাগিল কি খবৰ এড্ৰেছ বিলাক দি দিম কচু লাগে যদি নিব আহিব পাৰিব কচু আছে আমি গ্ৰীণলেণ্ডত আছো এইফালে গ্ৰীণ ইয়াতে চাগে বিহু হয় আৰু এইফালে গৰু মান চাওক চবফালে গৰু এইফালে আমাৰ ঘৰৰ ফালে যাই আছো কিন্তু অৱস্থা নাই এনাৰ্জি একদম খুবে নাই একদমবাৰে এনাৰ্জি নাই চাইকেল চলাব ইচ্ছা নাই আৰু বহুত দূৰ আছে আৰু মোটামুটিটো 20 কিলোমিটাৰ কেনেকৈ চাইকেল চলাই তাকে ভাবি আছো মই নোৰোৱাৰ শক্তি একদমবাৰে নাই এতিয়া ঘৰত যাওঁ নেক্সট পাৰ্টত দেখা পাব জাগাখিনি সকলোখিনি দেখা পাব আৰু কি কৰিল কি কৰা নাই